শিক্ষা ব্যৱস্থাটোক যদি অচল কৰি পেলাইছে তেনেহ'লে 1967 চনৰ পৰা 2026 চন পৰ্যন্ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো কি ভুৱা কামত উঠি আছিলে নেকি? সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই কৈ থৈ গ'ল যে এক দেশ এক নিৰ্বাচনৰ ধাৰণাটো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নতুন নহয়, কিন্তু তেখেতক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে 1951 চনৰ পৰা 1967 চন পৰ্যন্ত নিৰ্বাচনসমূহ একেলগে এইভাৱে অনুষ্ঠিত কৰা হৈছিল কিয়নো 1951 চনৰ নিৰ্বাচনসমূহ একেটা পৰ্যায়ত আৰম্ভ হৈছিল আৰু নিৰ্বাচনসমূহক আমি একেটা একৰ পৰা আৰম্ভ নকৰি আমি কি তেওঁলোকৰ মতে নিৰ্বাচনসমূহক গঢ়ৰ পৰা আৰম্ভ কৰিব লাগিছিল নেকি? মানে অধ্যক্ষ মহোদয় একেগৰাকী সদস্যই কৈ থৈ গ'ল যে এমচিচি অৰ্থাৎ নিৰ্বাচনৰ সময়ছোৱাত বিদ্যালয়সমূহ বন্ধ থাকে, তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো অচল হৈ পৰিছে, কিন্তু তেখেতক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে নিৰ্বাচনৰ সময়ছোৱাত কেৱল মাত্ৰ নিৰ্বাচনৰ ভোটদান দিয়াৰ দিনাখনীয়া বিদ্যালয়সমূহ বন্ধ থাকে, অৰ্থাৎ 5টা বছৰত কেৱল মাত্ৰ 3 পৰা 4 দিনীয়া বিদ্যালয়সমূহ বন্ধ থাকে আৰু 5টা বছৰতে 3 পৰা 4 দিন হোৱা বিদ্যালয়ৰ বন্ধই সমগ্ৰ শিক্ষা ব্যৱস্থাটো যদি অচল কৰি পেলাইছে তেনেহ'লে 1967 চনৰ পৰা 2026 চন পৰ্যন্ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো কি ভুৱা কামত উঠি আছিলে নেকি? নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ আন এগৰাকী সদস্যই কৈ থৈ গ'ল যে এক দেশ এক নিৰ্বাচনৰ ধাৰণাতে প্ৰশাসন যন্ত্ৰটো সময় আহি পৰিব আৰু তাৰ জৰিয়তে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দক্ষতা বৃদ্ধি পাব, কিন্তু মাননীয় অধ্যক্ষ মহোদয় ৰবাৰ্ট টালে তেখেতৰ বিখ্যাত গ্ৰন্থ অন ডেমক্ৰেচিত স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে দক্ষতা বৃদ্ধি হোৱাটো বা দক্ষতা বৃদ্ধি কৰাটো কোনো গণতন্ত্ৰৰ কেতিয়াও লক্ষ্য বা উদ্দেশ্য নহয়, কিয়নো মাননীয় অধ্যক্ষ মহোদয় গণতন্ত্ৰৰ বহু আলোচনা সমালোচনা আৰু বিতৰ্কৰ জৰিয়তে গৈহে কোনো এটা সমস্যাৰ সমাধান কৰা হয় বা কোনো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বিপৰীতে 61টি শাসনতে কম সময়ৰ ভিতৰতে কোনো এটা সমস্যাৰ সমাধান কৰা হয় বা কোনো সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু য'ত নেকি গণতন্ত্ৰৰ মূল লক্ষ্য বা উদ্দেশ্যই নহয় দক্ষতা বৃদ্ধি কৰাটো, তেনে এটা প্ৰেক্ষাপটত এক দেশ এক নিৰ্বাচন নালাগে, এক দেশ এখন নিৰ্বাচন পাতিলেও ভাৰতবৰ্ষৰ দক্ষতা বৃদ্ধি হ'ব পাৰে বুলি ভবা ধাৰণাটো সম্পূৰ্ণৰূপে এটা ভুল আৰু ভ্ৰান্ত ধাৰণা। আৰু এখন ৰাষ্ট্ৰৰ মানুহক কেতিয়াহে সামৰ্থ্যৱান কৰিব পৰা যাব যেতিয়া সেই ৰাষ্ট্ৰখনৰ উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটো ডিচেন্ট্ৰেলাইজেশ্যন অৰ্থাৎ বিকেন্দ্ৰীকৰণৰ ধাৰণা এটাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব। কিয়নো মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমস্যাসমূহ যেনেদৰে বেলেগ ধৰণৰ হ'ব পাৰে বা মোৰ প্ৰয়োজনীয়তাসমূহ যেনেদৰে বেলেগ ধৰণৰ হ'ব পাৰে, হয়তো আপোনাৰ প্ৰয়োজনীয়তাসমূহ বেলেগ ধৰণৰ হ'ব পাৰে, ঠিক একেদৰে ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী অঞ্চল ধৰ্মাৱলম্বী লোকসকলৰ প্ৰয়োজনীয়তাসমূহো বেলেগ ধৰণৰ হোৱা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত প্ৰতিনিধিত্বকৰণ আৰু সমাধানৰ জৰিয়তেহে মানুহক সামৰ্থ্যৱান কৰি তুলিব পৰা যাব আৰু মানুহক সামৰ্থ্যৱান কৰি তুলিব পাৰিলেহে প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উন্নয়নৰ ধাৰণাটো নিশ্চিত কৰিব পৰা যাব আৰু এই সকলোবোৰ সম্ভৱ তেতিয়াহে হ'ব যেতিয়া ভাৰতবৰ্ষত বৰ্তমানৰ দৰে থকা সেই বিকেন্দ্ৰীকৃত নিৰ্বাচনৰ ধাৰণাটো প্ৰচলিত হৈ থাকিব, কোনো এক দেশ এক নিৰ্বাচনৰ দৰে ধাৰণা প্ৰচলিত নহ'ব। কিয়নো মাননীয় অধ্যক্ষ মহোদয়, এই এক দেশ এক নিৰ্বাচনৰ সম্পূৰ্ণ ধাৰণাটো প্ৰচলিত হৈ আছে এটা কেন্দ্ৰীভূত ধাৰণাৰ ওপৰত আৰু এই কেন্দ্ৰীভূত ধাৰণাটোৰ জৰিয়তে কিন্তু কেতিয়াওকে বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন জনজাতীয় লোকসকলৰ প্ৰয়োজনীয়তাসমূহ উপযুক্তভাৱে প্ৰতিনিধিত্বকৰণ কৰিব পৰা নাযাব। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও আজি সদনত উত্থাপন কৰা বিধেয়কখনৰ স্পষ্ট ভাষাৰে উল্লেখ আছে যে এক দেশ এক নিৰ্বাচনী ব্যয় হ্ৰাস কৰিব, কিন্তু মাননীয়